নিয়ৰৰে সেমেকা শেৱালি ফুলৰ সুগন্ধই লৈ আহে শৰতৰ বতৰা আৰু সেই শৰৎকালতে উদযাপিত হয় শাৰদীয় উৎসৱ দুৰ্গা পূজা অৰ্থাৎ দুৰ্গী দিনাখিনি দুৰ্গাক পূজা কৰে। আজি বিজয়া দশমী অৰ্থাৎ আজি পূজাৰ শেষ দিন। গা পা ধুই আজৰি হ'লোঁ আৰু দেৱী মাৰ চৰণত অঞ্জলি দিবৰ বাবে কেইপাহমান শেৱালি ফুল, অপৰাজিতা ফুল আৰু কেইপাতমান বেলপাত গোটাই ল'লোঁ। আজি কি হ'ল জানে, এডাল কলা হালধীয়া সাপ ঘৰৰ ভিতৰত সোমাই আছিলে নহয়। খুৰাই এখেতে দেখিলে আৰু খুৰাই মই যেনে তেনে খেদি পেলাই বাহিৰলৈ উলিয়ালোঁ, মাৰিবলৈ বেয়া লাগিলে আৰু মই অকণমান ওচৰৰ পৰা দেখুৱাই দিলোঁ আৰু দেই। মই আহিছোঁ গেলাবিলৰ ঘাটলৈ মাছক আহাৰ দিবলৈ। এইখন আমাৰ দেৰগাঁৱৰ গেলাবিল নদী। আজি দশমীৰ প্ৰতিমা বিসৰ্জন এইটো ঘাটতেই হ'ব। এইটো এটা বিশেষ ঘাট, ছট পূজাৰ পৰা ধৰি গোটেইখিনি কাম ইয়াতেই হয়। মই আপোনালোকক অকণ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ, খুব ধুনীয়া। আগতে পূজাত খুব অকণ ঠাণ্ডা পৰে, কিন্তু এইবাৰ কিন্তু খুব গৰম আৰু আমাৰ মন্দিৰত চাগে পূজা আৰম্ভ হ'লেই। এতিয়া মই আপোনালোকক লৈ যাম আমাৰ মন্দিৰলৈ। এয়া মই আহি পাই গ'লোহি মন্দিৰ আৰু এয়া মই দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া বাঢ়িছে দবা শংখ তাল, কিয়নো হ'ব এতিয়া প্ৰদক্ষিণ হ'ব আৰু সকলোৱে ব্লক হৈ যায় না এখেত আৰু ভাই মানে অভ্যৰ্থনাৰ কাৰণে ৰখা মামুৱে দিয়া দৈ, চিৰা, আখৈ, মুড়ি, মিঠাই, গুড়, প্লেট, গিলাচ সকলো ধুনীয়াকৈ ঠিক কৰি থৈছে, আমি যাতে ঠিককৈ বিলাব পাৰোঁ। আমাৰ পূজা ভাগত ষষ্ঠীৰ পৰা একেবাৰে দশমীলৈকে অভ্যৰ্থনা থাকে, কিন্তু আজি দশমী হয়। দশমীৰ দিনাখনৰ অভ্যৰ্থনা দিছে আমাৰ মামুৱে, আৰু দশমীৰ দিনাখন আন দিনাখন লুচি ভাজি খিচিৰি চলিলেও আজি কিন্তু হয় কোমল চাউল, দৈ, গুড়, চিৰা, মুড়ি, আখৈ এয়া। আৰু এইখিনি হয় কোনো হেৰিয়াত নহয় আৰু বেলেগে টেবুলত
নহয়, যোন যেনেকৈ বহে তেনেকেই হাতে হাতে গোটেই মহিলাসকলে হাতে পাতে লাগি পেলাই কৰে আৰু খুব ভাল লাগে। সেইখিনি সময়ত আচলতে ভিডিঅ' কৰিবলৈ কাৰো মানে হেৰিয়ে নহ'লে, কিয়নো আমি সকলো ইমানেই ব্যস্ত থাকোঁ, কাৰণ সকলোখিনি মানুহক একেলগে দিব লাগে। আমি গোটেই কেইগৰাকীয়ে দৌৰি ততেই নাপাওঁ। আৰু এইফালে মাইনাই পূৰা চাফা কৰি আছে, পুৰোহিতক জলপান দিবৰ বাবে জেগা তাই চাফা কৰি আছে দেই। কেনেবাকৈ তিনিজন ল'ৰাই নোখোৱাকৈ থাকি গৈছিলে, তেওঁলোকক আমি আকৌ বিচাৰি আনিছোঁ। এয়া সকলোকে খুৱাই বুৱাই আজৰি হোৱাৰ পাছত আমি কেইজনী বহিছোঁ এতিয়া খাবলৈ বুলি। এতিয়া আমাক খুৱাইছে ভাই মানে খুব ধুনীয়া, দৈ খুব ধুনীয়া আছিলে, আৰু দৈ মানে অতি ধুনীয়া আৰু ক্ৰীম আছিলে। এতিয়া এয়া টুনি বৌ, ভাইমন আৰু মণিয়ে আমাক খুৱাবলৈ লৈছে, আমি খাই আছোঁ আৰু আমি বেছি সময় ৰৈ নাথাকোঁ, কাৰণ গাড়ী 4খন আহি গ'ল মিনি ট্ৰাক। এতিয়া আমি সকলো গোসাঁনী তলাবলৈ যাম, আৰু সকলো সেইটো জোতা মাৰি পূৰা ৰেডি। দেহি যা, কোনোবা এটা ওপৰলৈ উঠ। আপুনি আমাৰ ঘৰলৈ যাব। উঠিব জানো। মাইনা মাইনা ফূৰ্তি কৰি আমি সকলো আহি পাই গ'লোহি প্ৰতিমা বিসৰ্জনৰ বাবে
সুন্দৰকৈ ৰেডি কৰি ৰখা গেলাবিলৰ ঘাটটো। আৰু দেখি ভাল লাগিল। ইয়াত পুলিচ বিভাগৰ, ফায়াৰ ব্ৰিগেডৰ আৰু মেডিকেলৰ সকলো মানুহ মানে জেগাই জেগাই মোতায়েন কৰা আছে, যাতে প্ৰতিমা বিসৰ্জনৰ কাৰণে অহা মানুহৰ যাতে কোনো দিগদাৰী নহয়। আৰু সেইবাবে আমি অতি কম সময়ৰ ভিতৰতে আমি সুন্দৰকৈ প্ৰতিমা বিসৰ্জন দি আমি উভতি আহিলোঁ। মই আপোনালোকক অকণ অকণ দেখাবলৈ পৰিৱেশটো চেষ্টা কৰিছোঁ। এয়া চাওকচোন, ক'ভিডৰ আগতে ইয়াত একেবাৰে মেলাৰ নিচিনাকৈ লাগে, বহুত মানুহ হয়। কিন্তু এইবাৰ ক'ভিডৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সৌৱা ফায়াৰ ছাৰ্ভিচৰ এইফালে এইবিলাক গাড়ীবোৰ এনেকৈ লাইন লগাই দিছে, এখনৰ পাছত সিখনকৈ তেওঁলোকৰ মতে তেওঁলোকে মানি দিয়া নীতি নিয়মৰ মাজেৰে প্ৰতিমা বিসৰ্জন দিয়া হৈছে। ইমান সুন্দৰ ব্যৱস্থাপনাৰ বাবে দেৰগাঁও কমাৰগাঁও সামূহিক চৰা তথা মোৰ চেনেলৰ ফালৰ পৰা আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ৰাজা নাযাবি আৰু ইফালে। মা দুৰ্গাৰ বিসৰ্জনৰ পাছত মনটো খুব বেয়া লাগে আৰু তেনে এটা গধুৰ মন লৈ আমি উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। আমি অকণ পৰিৱেশটো মই দেখাবলৈ চেষ্টা কৰিছোঁ। আমি আকৌ যিখন গাড়ীত আহিছিলোঁ সেইধৰণে চব নিজৰ নিজৰ ভাগে উঠিলোঁ আৰু ঘৰলৈ বুলি উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু ভিডিঅ'টো আজি মই ইমানতে সামৰিলোঁ। আমি কেনেদৰে দশমীৰ দিনটো পাৰ কৰিলোঁ মই আপোনালোকক দেখালোঁ, লগতে ঘাটৰ পৰিৱেশটো দেখালোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাব। ধন্যবাদ। এয়া আইচক্ৰীম, আমি চবেই আইচক্ৰীম খাইছোঁ গৰমত, এইটোতে খুৱাইছে। অঁ হেল্ল', এইফালে চাই দিয়া। আইচক্ৰীম ল'ৰাক